জুইছে দিলে যদি পৰি যোৱা পোৱালিক মানে জুলাই মোৰ একেবাৰে ভাগৰ লাগি গৈছে। সি ইয়ালৈ অহাৰ পৰা মানে দিনটোত কিমানবাৰ জোলনাখনত উঠিব তাৰ কোনো ঠিক নাই। মানে সি মন গ'লে এক দৌৰ দিব আৰু জোলনাখনত উঠিব আৰু মই মানে তাক জোলাই থাকিব লাগে। মানে বিৰাট ফূৰ্তি পাইছে এইটো আহিছে। এফালে এইটো কোন ওলালে? এইটো দেহা মানে ওলালে। ভিডিঅ'টো আৰম্ভ কৰিব ধৰিছিলোঁ কালিয়ে, কিন্তু মানে কি হ'ল ল'ৰা ছোৱালীকেইটাৰ পৰা মই মানে একোৱে কথা ক'ব নোৱাৰিলোঁ। সিহঁতৰ লগত খেলা ধূলা কৰিবলৈ হ'ল। মানে আচলতে আপোনালোকক মই দেখাব ওলাইছিলোঁ, মানে মই বিহুৰ কেইটামান মানে বস্তু কিনিছোঁ, কাপোৰ কেইটামান, সেইকেইটা আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। চব কথা শ্বেয়াৰ কৰোঁ, চব দেখাওঁ, গতিকে ভাবিলোঁ এইকেইটাও দেখাওঁ। মানে আচলতে সেইদিনাখন বজাৰ কৰিব যাওঁতে বহুত বতাহ ধুমুহা দিলে, সেইটো কাৰণে মানে হেৰি কৰা নহ'ল, বজাৰ কৰোঁতে দেখুওৱা নহ'লে। ভাবিলোঁ ঘৰত আহি দেখাম, তাৰপিছত তেনেকৈ ৰৈ গ'ল। এতিয়া মানে ভাবিছোঁ আপোনালোকক দেখাওঁ আৰু বিহুত কি কি কিনিছোঁ সেয়া। আৰু এযোৰ মই গিফ্টৰ কাৰণে আনিছোঁ, মোৰ নিজৰ কাৰণে নহয় বাৰু। কেনেকুৱা লাগিছে জনাব। খুলি পেলাই দেখুওৱা নাই আৰু আপোনালোকক দেখাওঁ এটা বস্তু দেই। এই এইযোৰ মোৰ হ'ল বাৰু অলপ দিন লোৱা, কিন্তু মই চিলাইছোঁ এতিয়া। মানে বিহুত মোৰ এযোৰে হৈ যাব আৰু বেলেগকৈ নিজৰ কাৰণে ল'বলৈ নাই। এযোৰ নুনি কাপোৰ, ভাল লাগে। এইটো ফ্ৰক ৰহিলে আনিছোঁ। এইটো কেনেকুৱা লাগিছে, ইমান মৰম লাগিছে, তাই নিজে পচন্দ কৰিছে। এইটো এটা আৰু দুখন চাদৰ কিনিলোঁ। এয়াও চব গিফ্টৰে। এখন নুনি কেঁচা পাত কয় নেকি এইটো। এখন আৰু এইখন। এইকেইটাই বজাৰ কৰিলোঁ। সেইদিনাখন আচলতে খৰধৰ হ'ল, সেইটো কাৰণে মানে কৰা নহ'ল। আৰু কেইটামান বজাৰ কৰিবলগীয়া আছে। পোৱালিলৈও একো কিনা নাই বিহু বুলি, তালৈও কিনিম। আচলতে মই মানে ওলাই যাবলৈ সময় পোৱা নাই, সেইটো কাৰণে কিনা নাই। কিন্তু আজি নহ'লে কালিলৈ ওলাই যাম, ওলাই গৈ পেলাই বজাৰকেইটা কৰিম। কি বজাৰ কৰোঁ আপোনালোকক দেখাম আৰু। আপোনালোকক কাপোৰ কানি দেখালোঁ। এতিয়া মই বনাম লাডু কেইটামান, নাৰিকল আৰু চুজি দিয়া। ভাবিছোঁ আপোনালোককো দেখাওঁ, বিহু আহিছে যিহেতু আৰু এইবোৰকে পাই থাকিব এতিয়া লাডু পিঠা বনোৱা। সেয়া আৰু চুজিখিনি মই ভাজি থৈ আহিলোঁ, নাৰিকলখিনিও ৰুকা হৈ গ'ল। তেতিয়াহ'লে ব'লক কেনেকৈ বনাওঁ। এইফালে মই নাৰিকলখিনি ৰুকি ল'লোঁ আৰু এইখিনি চুজি ভাজি লৈছোঁ। এইখিনি ইয়াত 2টা নাৰিকল আছে, সেইটো কাৰণে মই 2 কাপেই চেনি দিম। আৰু এনেকুৱা কাপৰ 2 কাপ চেনি দিম। এইখিনি গেছত বহাই দিছোঁ। চুজি দি নাৰিকল দি বনালে মানে নাৰিকলটো বেছি সময় ভাজিব নালাগে, নহ'লে মুঠিয়াবলৈ বহুত টান হয়। এইখিনি হৈয়ে গৈছে। আচলতে চেনিটো গলিলে এইখিনি হৈয়ে যায়। বেছিকৈ ভাজি থাকিলে শুকাই গ'লে লাডুটো মঠিবলৈ টান হৈ যায়। সুদা নাৰিকলে ভাজিলে বাৰু অকণমান বেছিকৈ ভাজিব লাগে। এতিয়া মই যিহেতু চুজি দিম, ইমানখিনিতে হৈ গৈছে। 5 মিনিটমানেই ভাজিছোঁ, তাতকৈ ওপৰ নাই ভাজা। ইয়াত অলপ নাৰিকল লৈ আৰু চুজি অকণমান লৈ এতিয়া লাডুকেইটা মঠি গ'লেই হ'ল। ষ্টেণ্ডডাল নোহোৱাৰ কাৰণে দিগদাৰ হৈছে বাৰু। এনেকৈ মুঠি বনাই গ'লে হ'ল। এইটো এটা হৈ গ'ল। কাঁহীখন ইমান মৰম লাগিছে ন। একেবাৰে সহজ আৰু চবেই জানেই, তথাপিও মই কেনেকৈ বনাওঁ
সেইটোহে দেখাইছোঁ দেই। এইটো আৰু এটা হৈ গ'ল। এনেকৈ আমি গোটেই এইখিনি আমাৰ লাডুখিনি এতিয়া ভৰাম টেমাত। আগতে যেতিয়া আমি সৰু থাকোঁতে মাহঁতে বিহুত লাডু পিঠাবোৰ বনাইছিলে, তেতিয়া এনেকৈ থৈ দিলে আমাক মানে ভৰাবলৈ দিয়ে হিচাপ কৰি কৰি। সেইটো মানে বিৰাট ফূৰ্তি আছিলে আৰু আমাৰ কাৰণে, হিচাপ কৰি কৰি এনেকৈ ভৰাওঁ। আজিকালি অৱশ্যে এইবিলাক হিচাপ কৰাই নহয়। আৰু আমাৰ ই এটা নিলে, এটা হাতে মুড়ি লাডু আৰু এটা হাতে এইটো লাডু। খাবা জানো? নোখোৱা তুমি? থৈ দিয়া, থৈ দিয়া। আপোনালোকক বিহুৰ কি কি কাপোৰ কিনিছোঁ সেয়া অকণমানকৈ দেখালোঁ, আৰু কিনিব আছে বাৰু। পিছত যদি পাৰোঁ দেখাম আপোনালোকক। আৰু লাডু বনাই দেখালোঁ। এনেকৈ লাডু বনালে মানে বহুত ভাল হয়, বেয়া কেতিয়াওৱে নহয়। সেইটো কাৰণে আপোনালোকক বনাই দেখালোঁ। যদি তেনেকৈ বনোৱা নাই তেতিয়াহ'লে বনাই খাব। সেয়া আৰু এইখিনিতে ভিডিঅ'টো শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট কৰিব, আৰু যিসকলে প্ৰথম চাইছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আৰু তেতিয়ালৈ সকলো ভালে থাকক, ফূৰ্তিত থাকক, হাঁহি থাকক। আৰু আগতীয়াকৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোৱে ফূৰ্তি কৰক। বাই বাই।